হেল্ল' বন্ধুসকল, মই আপোনালোকক নলেজ এণ্ড এণ্টাৰটেইনমেণ্ট চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে ইংলিছ লেটাৰ এণ্ড ৱৰ্ড প্ৰনাউন্সিয়েশ্যন, ইংলিছ লেটাৰ, চাইলেণ্ট লেটাৰ আদিৰ ওপৰত মই আলোচনা কৰিম। মই এইটো ইংৰাজী ৱৰ্ডছ প্ৰনাউন্সিয়েশ্যনৰ ওপৰত মই এইটো দ্বিতীয়টো ভিডিঅ'। প্ৰথম ভিডিঅ'টো আপোনালোকে যদি চোৱা নাই তেনেহ'লে আপোনালোকে চাই ল'ব ভিডিঅ'টো। এতিয়া মই এই দ্বিতীয় ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক ইংলিছ ৱৰ্ডবিলাক কেনেকৈ আমি স্পেলিং কৰিম, কেনেকৈ ইয়াৰ কিছুমান চাইলেণ্ট লেটাৰ থাকে, কেনেধৰণে আমি প্ৰনাউন্সিয়েশ্যন কৰিম তাৰ ওপৰত আলোচনা কৰিম। ব'লক ভিডিঅ'ত দেৰি নকৰোঁ, আমি ষ্টাৰ্ট কৰোঁ। এতিয়া আপোনালোকে যদি প্ৰথম আহিছে চেনেলটোলৈ, প্ৰথমতে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। এতিয়া মই যদি চাইকেলৰ দোকান এখনলৈ গৈ যদি মই কওঁ ৱেব টিউব এটা দিয়ক, তেওঁ হয়তো বিচাৰি ফুৰিব, হয়তো কি সুধিছে এবাৰ ভাবিব যে ৱেল টিউব। আমি যদি ভল টিপ বুলি কওঁ, ভল টিপ এটা দিয়ক, তেনেহ'লে নিশ্চয় তেওঁ চিন্তা নকৰাকৈ আমাক বস্তুটো দিব। যদি আমি ৱেল টিউব বুলি কওঁ তেতিয়াহ'লে তেওঁ এবাৰ ভাবিব যে কি কথা কৈছে। ঠিক তেনেকুৱা ধৰণৰ কথা কিছুমান মই আলোচনা কৰিম। এতিয়া চাওক, যদি ভেৰি চৰি, এতিয়া ভেৰি চৰি আমি কি বুলি ক'ম? ভেৰি চৰি। ইয়াততো আমি লিখিছোঁ ভেৰি চৰি, তো ইয়াৰ প্ৰনাউন্সিয়েশ্যন, ইয়াৰ যিটো চাউণ্ড, এই ৱৰ্ডটোৰ যিটো প্ৰনাউন্সিয়েশ্যন, তাক ৱেল টিউব মানে আচলতে অভিধানত এনেধৰণেহে আছে, আমিহে কওঁ ভল টিপ এনেধৰণে কওঁ, গতিকে ৱেল টিউব। এতিয়া ভেৰি চৰি আমি এনেধৰণে কওঁ। বাৰু যি নহওক, মই পাছলৈ আলোচনা কৰিছোঁ। এতিয়া আমি ইউ আখৰটো আ উচ্চাৰণ কৰা কেইটামান আমি শব্দ চাই লওঁ। ইউ যদি থাকে, শব্দ এটাৰ মাজত যদি ইউ থাকে, তেতিয়া আমি ইউ আখৰটো আ হিচাপে ব্যৱহাৰ কৰিম, আ হিচাপে চাউণ্ড কৰিম। আপোনালোকে চাব, এইটো বাট, কাট, হাত, নাট, চাট, বাল্ব, এইটো বান, চান, ৰান, কাপ, জাৰ, ৰাগ, নাল, স্কাল, এইবিলাক হাজবেণ্ড, স্পাৰ্ণ, আংগাৰ, হাংৰি, এইবিলাক আ হিচাপে উচ্চাৰণ হৈছে। ৰিটাৰ্ণ, ডিষ্টাৰ্ব, ডিছকাছ, নাম্বাৰ, হাম্বল, জাষ্ট, ডাষ্ট, হাণ্ট, ষ্টাণ্ট, এইবিলাক দেখিছে আপোনালোকে। পাপেট, পাৰ্চিছ, পাব্লিক, পাজ, আপোনালোকে দেখিছে পাজ, এইটো যিটো চাইলেণ্ট আছে পাজ ইত্যাদি। এইটো ফাগ আ হিচাপে উচ্চাৰণ। এতিয়া আমি এই শব্দখিনি আপোনালোকে দেখিছে, আমি এই শব্দখিনিৰ মাজত ইউ থকাৰ কাৰণে ইউটোক আমি আ বুলি কৈছো, আ। কিন্তু এনে কিছুমান শব্দ আছে যিবিলাকত ইউ মাজত থাকিলে আমি আ বুলি ক'ব নোৱাৰো। অভিধানখনত তেনেধৰণে নাই। আৰু মই প্ৰথমেই কৈছো, মই ইটো ভিডিঅ'টো কৈছো যে ইংৰাজী লেংগুৱেজটোত এনে কিছুমান নীতি নিয়ম নাই যে এইমতেই চলিব লাগিব। আচলতে ভাষাত তেনেকুৱা ধৰণৰ নীতি নিয়ম নাথাকে। আপোনালোকে ইংৰাজী ডিক্সনেৰী হওক বা আন গ্ৰামাৰবিলাক আপোনালোকে যদি অধ্যয়ন কৰে তেনেহ'লে গম পাব যে ইংৰাজী লেংগুৱেজত ক'তো ধৰা বন্ধা এটা নিয়ম নাই। কেতিয়াবা নিয়মৰ বাহিৰত চলা দেখা যায়। নিয়ম কোনো এটা মানে এইটো নিয়মতে যে এনেকে চলিব লাগিব বুলি ভাষাৰ ক্ষেত্ৰত তেনেকুৱা কোনো ৰুল ৰেগুলেশ্যন আজিলৈকে পোৱা নাই। গতিকে তেনে ক্ষেত্ৰত আমি এই শব্দবিলাক অভিধানত যেনেধৰণে দিয়া থাকে তেনেধৰণে আমি উচ্চাৰণ কৰিব লাগিব, আমি প্ৰনাউন্স কৰিব লাগিব। এতিয়া তাৰ পাছৰ খিনিলৈ আহিছো। উ আৰু উ হৰ্ষ উ বুলি উচ্চাৰণ হোৱা কিছুমান শব্দ। এতিয়া পিউটি, পুট, পাত নহয়, পুট, পুল, বুল, জুইচ, ফ্ৰুইট, সুপ্ৰিম, চুগাৰ, জুট, উ হিচাপে এইকেইটা ব্যৱহাৰ কৰিছে। আপোনালোকে দেখিছে। মই দেৰি নকৰোঁ, পটাপট আপোনালোকক দেখুৱাই গৈছো। আপোনালোকে নেক্সট স্ক্ৰীনশ্বট এটা মাৰি থব আৰু নেক্সট আপোনালোকে আকৌ এবাৰ অধ্যয়ন কৰিব। তাৰপিছত ইউ হিচাপে উচ্চাৰণ কৰা কেইটামান শব্দ মই লৈ আনিছো। ইউ আৰু উচ্চাৰণ হোৱাৰ ইউ আখৰৰ মাজত থকা কেইটামান শব্দ দেখিছো। কিউব, টিউব, মিউট, চিউৰ, কিউৰ, পিউৰ, টিউন, ৰিউমৰ, ডিউক, হিউজ, ফিউৰি, ফিউচাৰ, ফিউনাৰেল, এইবিলাক আপোনাৰ আছে। ফিউল, ফিউগিটিভ, লিউৰি, বিউটি। আপোনালোকে ইউ হিচাপে উচ্চাৰণ হৈছে এইকেইটা শব্দ। আপোনালোকে দেখিছে এইকেইটাক ফিউনাৰেল, ফিউচাৰ, এইবিলাক ডিউক,
ফিউৰি এইবিলাক এতিয়া আমি আহো ইউ আই উচ্চাৰণ ই হিচাপে যিটো ৱৰ্ডত ইউ আই একেলগে থাকিব তেতিয়া আমি তাক সেই ৱৰ্ডটোত আমি হৰ্ষ ই হিচাপে ব্যৱহাৰ মানে ই যিটো হৰ্ষ ই যিটো চাউণ্ড ই বুলি আমি উচ্চাৰণ কৰিম প্ৰনাউন্স কৰিম এতিয়া এইটো বিল্ড বি ইউ আই এল ডি বিল্ড বিল্ডিং বিল্ড গিল্ড টিউচন ই বুলি কৈছো টিউচন এতিয়া অ ইউ উচ্চাৰণ অ হিচাপে অ ইউটো অ হিচাপে উচ্চাৰণ হ'ব অ ইউ জি এছ টি এইটো অত হ'ব অত জি এছ টো চাইলেণ্ট থাকিব অ ইউটো অ হ'ব আৰু জি এইচ টো চাইলেণ্ট থাকিব অত এতিয়া এ জি এইচ টো চাইলেণ্ট এইটো ফট এইটো অ ইউটো অ হৈছে দেখিছে আপোনালোকে ফট ব্ৰট এইটো হৈছে তাৰপিছত এ ইউ উচ্চাৰণ অ হোৱা কেইটামান শব্দ অ এতিয়া এইটো এ ইউ দেখিছে আপোনালোকে এ ইউ আছে চিৰ পাছতে এ ইউ আছে এইটো কট জি এইচ টো চাইলেণ্ট থাকিব আৰু এ ইউটো অ হিচাপে হ'ব চি এ ইউ জি এইচ টি কট ইয়াতো হ'ব নটি জি এইচ টো চাইলেণ্ট আৰু এ ইউটো অ হৈছে সেইকাৰণে নটি ঠিক তেনেকে এইটো এ ইউ অডিটৰিয়াম প্ৰেক্ষাগৃহ অডিয়েবল তাৰপিছত এইটো অথৰিটি এইটো হৈছে আউট আপোনালোকে দেখিছে শব্দখিনি আকৌ আপোনালোকে স্পেলিং কৰি চাব আপোনালোকে প্ৰনাউন্স কৰি চাব ৱৰ্ডছখিনি কোনখিনি শব্দ আমি কেনেধৰণে আমি চাউণ্ড কৰোঁ এতিয়া এই উচ্চাৰণ আও হোৱা কেইটামান শব্দ আও হয় এ ইউ আমি আগত পাইছিলো এ ইউ ইয়াত পাইছে কট চি এ ইউ জি এছ টি কট নটি ইয়াতো দেখিছিলো আৰু ঠিক এ ইউ ইয়াতো আমি যদি চাওঁ আন্ট আ হৈছে ইয়াত অ হৈছিলে ইয়াত আ হৈছে এ ইউ এন টি আন্ট দেখিছে আপোনালোকে এইবিলাক শব্দ আপোনালোকে নিশ্চয় দেখিছে স্পেলিঙৰ ক্ষেত্ৰত প্ৰনাউন্সিয়েশ্যন আমি বহুত শুদ্ধ কৰিব লাগে আমি ইয়াৰ কাৰণে আমি অতি আমি ডিকশ্যনেৰী আৰু গ্ৰামাৰ চোৱাটো অতি প্ৰয়োজন আছে গতিকে আমি দেৰি নকৰোঁ মই বিশেষ বহলকৈ লিখিছিলোঁ গতিকে মই চমুকৈ আপোনালোকক দেখুৱাই দিছোঁ কিছুমান শব্দ ইউ হিচাপেও আমি কৰোঁ আপোনালোকে দেখিছে এইটো ইউনেনিমাছ কিছুমান শব্দ আমি ইয়াৰ লেটাৰৰ চাউণ্ডটোৱে আমি কি কৰোঁ ইউজ কৰোঁ বা ইউজ কৰিছে অভিধানসমূহে এতিয়া এইটো ইউনেনিমাছ ইউনেনিমিটি ইউনিভাৰ্চিটি ইউনিফৰ্ম ইউনিয়ন ইউনিক ইউটিলিটি ইউজফুল ইউবিকুইটছ ইউজুৱেলি ইউজাৰ্ছ গতিকে এই শব্দসমূহ দেখিছে আমি ইউ হিচাপে ব্যৱহাৰ কৰিছোঁ তাৰপিছত আমি বিশেষ দেৰি নকৰোঁ আৰু কিছুমান আছে আ হিচাপে ইউক আ বুলিও আমি কেতিয়াবা উচ্চাৰণ কৰোঁ যেনেকে আমব্ৰেলা আংকল এইটো দেখিছে আপব্ৰিঙিং আম্পায়াৰ আপোনালোকে দেখিছে এইবিলাক মই বিশেষ দেৰি নকৰোঁ পটাপট দেখাইছোঁ আপোনালোকে স্ক্ৰীনশ্বট এটা লৈ আকৌ পুনৰ অধ্যয়ন কৰিব এতিয়া আমি এনেকুৱা শব্দবিলাকৰ আগত এন লাগে আপোনালোকে জানে যিহেতু একবচন বুজাবলৈ এইবিলাক শব্দ আগত আম্পায়াৰ এইবিলাক আমব্ৰেলা এনেকুৱাত আমাক এন ব্যৱহাৰ কৰা হয় ভাৱেল চাউণ্ড অনুসৰি এতিয়া টি আখৰটো ত বা ত উচ্চাৰণ আমি কৰি আহিছোঁ কৰোঁ কেতিয়াবা আকৌ তটো চাইলেণ্ট থাকে বেলেগ চাউণ্ড হয় আপোনালোকে চাব ইয়াত ত কেতিয়াবা থ উচ্চাৰণো লয় গতিকে এতিয়া কিছুমানে টাইম হোৱাটছ দ্য টাইম গতিকে ইয়াত আমিতো টাইম বুলিয়ে কওঁ এতিয়া টি এছ একেলগে যদি থাকে ইয়াত টিটো চাইলেণ্ট হৈ থাকে তেতিয়া এছৰ পৰা আমি ষ্টাৰ্ট কৰোঁ চাউণ্ডটো কেতিয়াবা এছটো চ এনেকুৱা ধৰণৰ হয় এতিয়া এইটো দেখিছে আপোনালোকে যে এনে কিছুমান শব্দ আছে য'ত টিটো চাইলেণ্ট হৈ থাকে টি এছ একেলগে যদি থাকে তেনে শব্দত টিটো চাইলেণ্ট হ'ব আৰু এছৰ পৰা আমি এছক আমি কি হিচাপে জ বা চ হিচাপে আমি উচ্চাৰণ কৰিম এতিয়া টি এছ এ আৰ এইটো টি চাৰ বুলি আমি কোৱা নাই এইটো কি কৈছে জাৰ ঠিক এইটো আমি
কি কৰিছো এইটো টি টু সাইলেন্ট এইটো সুনামি সুনামিটো টি টু সাইলেন্ট হৈছে সুনামি টিএস য'ত থাকে আপোনালোকে চাব টি টু সাইলেন্ট হৈ থাকিব সুনামি তাৰপিছতে আপোনালোকে দেখিছে মই বিশেষ আৰু সধৰকে কৰি দিছো এইখিনি শব্দটোৰ শেষৰ অংশত বা মাজত জিএসটি থাকিলে জিএচ সাইলেন্ট হৈ থাকে যদি শব্দটোৰ শেষত থাকে বা মাজত থাকে তেতিয়া আমি জিএচ টো সাইলেন্ট হৈ থাকে এতিয়া আৰআইটি ৰাইট জিএচ টো সাইলেন্ট হৈ থাকে আৰআইটি ৰাইট আৰআইটি ৰাইট আৰআইজিএসটি ৰাইট জিএসটি টো জিএচ টো সাইলেন্ট আৰআইটি হে উচ্চাৰণ হৈছে আৰআইজিএসটি ৰাইট ফাইট এফআইটি ফাইট কিন্তু এফআইজিএসটি ফাইট এটো জিএসটি টো সাইলেন্ট ফাইট টাইট টিআইজিএসটি টাইট টিআইটি টাইট এনেকুৱা ধৰণৰ হৈছে টিআইটি টাইট কিন্তু টিআইজিএসটি টাইট ব্ৰাইট বিআৰআইটি ব্ৰাইট বিআৰআইজিএসটি ব্ৰাইট নাইটিংগেল নাইটিংগেল নাই নাই এন আই নাই টিআইএনজিএলই জিএচ টো একেবাৰে নাই বুলি ধৰি ল'ব লাগিব এন আই নাইটিংগেল তো তেনেকুৱা ধৰণৰ আমাৰ ৱৰ্ডছ আছে অভিধানত আছে আমি পাই আহিছো আমি খালি সেই শব্দসমূহ আমি উচ্চাৰণ কৰোঁতে আমি কেতিয়াবা সাইলেন্ট লেটাৰলৈ মনোযোগ দিব লাগিব আমি সেইখিনি অতি প্ৰয়োজন আছে আমি চোৱাটো এতিয়া আকৌ বাকিখিনি আহিছো শব্দৰ শেষত বা মাজত বিটি যদি থাকে শব্দটোৰ শেষতেই হওক বা মাজতেই হওক বিটি থাকিলে আমি এই বিটিটো কি বিটো আমি সাইলেন্ট হয় আৰু টি আখৰটোহে উচ্চাৰণ কৰা হয় যেনেকৈ ডেট ডাউট এনেকুৱা ধৰণৰ ডিইউটি ডাউট বিটো একেবাৰে নাই বুলি ধৰিব বিটো সাইলেন্ট হৈ থাকিব ইয়াৰ উচ্চাৰণ নহয় ডিইউটি ডাউট ডিইউবিটি ডাউট ডাউট মানে সন্দেহ ডাউট ডেট ঋণ ডেট ডিটি ডেট বি নহয় বিটো একেবাৰে উচ্চাৰণ নহয় কিন্তু বিটো থাকিব লাগিব ডেট ঠিক তেনেকে এটো দেখিছে আপোনালোকে ইনডেটেড 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 এটো বিটো সাইলেন্ট হৈ গ'ল এটো বিটো সাইলেন্ট হৈ আছে আপোনালোকে দেখিছে এটা ঠিক আমি তেনে ধৰণে বহুতো আমি শব্দ পাম এতিয়া মই এছৰ লৈ আপোনালোকে যাওঁ পেন্স নে পেন্স প্ৰেসিডেন্ট নে প্ৰেসিডেন্ট আমি ইয়াৰ ওপৰত অকনমান আলোচনা কৰি দিওঁ অকনমান কৰি দিছো এতিয়া এটো দেখিছে আপোনালোকে পেন্স প্ৰেসিডেন্ট এনে ধৰণে আমি উচ্চাৰণ কৰো কিন্তু ইয়াক জ হিচাপে এটো প্ৰিসাইডিং বুলি ক'ব লাগিব যেহেতু আমি প্ৰেসিডেন্ট ক'লে এটো প্ৰিসাইডিং ক'ব লাগিব যেহেতু এটো প্ৰিসাইডিং অফিচাৰ যেহেতু আমি ইলেকশন ডিউটিত যেহেতু এজন প্ৰিসাইডিং অফিচাৰ থাকে পুলিং অফিচাৰ সকলৰ লগত এজন প্ৰিসাইডিং যেহেতু নিৰ্বাচনৰ ক্ষেত্ৰত সম্পৰ্কীয় গতিকে ইয়াৰ আমি পাছলৈ অলপ যাওঁ এইখিনি আপোনালোকে দেখিছে এই শব্দখিনি কিছুমান তাৰতম্য আমি দেখো এই শব্দবিলাকত হাউস মাউস পাউস ব্লাউজ বেস কেস সেস ফ্ৰেছ গেছ হেজ অবজাৰ্ভ এবছলিউট এইবিলাক আমি শব্দবিলাক আমি পাই আহিছো আমি উচ্চাৰণবিলাক আপোনালোকে চাব এতিয়া আমি অকনমান ইয়ালে আৰ এতিয়া আৰ শব্দটোত কেতিয়াবা কি হয় সাইলেন্ট হৈ থাকে আৰ শব্দটো কেতিয়াবা সাইলেন্ট হৈ থাকে আপোনালোকে চাব আমি সেইবিলাক উচ্চাৰণ কৰা নালাগে ইয়াত আছে এটো সাদনিক এস এ আৰ টু সাইলেন্ট সাদনিক এতিয়া ইম্পৰ্টেন্ট এনে ধৰণৰ আপোনালোকে চাব টেম্পৰেৰী এইবিলাক আছে মই ইমানখিনি নকৰো মই অলপ পাছলৈ গৈছো কি বহলভাৱে লিখা আছিলে বহুত দেৰি হৈ যাব ইমানখিনি এতিয়া আমি আচল কথাতলৈ আহিছো মই এটা কথা আপোনালোকক ক'ব বিচাৰিছো যে ইউ এই দুটা লেটাৰ ককাই ভাই একেবাৰে নলে গলে লগা ককাই ভাই বুলি কৈছো এই কাৰণে কৈছো যে ইটো শব্দয়ে ইটো লেটাৰে সিটো লেটাৰক এৰি পেলানি সিহঁতি সাউন্ড ল'ব নোৱাৰে বা শব্দত ইউজ নহয় আপোনালোকে যিমানবিলাক শব্দ দেখিছে কিউ থকা শব্দ দেখিছে তেনেহলে সেই শব্দসমূহত কিন্তু কিউৰ কাষতে ইউ বহি থাকে কিউৰ কাষতে ইউ বহি থাকেই সেইটো একদম সুনিশ্চিত আপোনালোকে চাব পাৰে অভিধানবিলাক চাব কিউ লগত ইউ সদায় থাকে দুইটা নলে গলে লগা বন্ধু এতিয়া আমি তাৰ ওপৰত অলপ আলোচনা কৰি দিছো কিউ আখৰটো অকলে ব্যৱহাৰ নহয় কিউ আৰু ইউ একেলগে কিউ হিচাপে থাকে কিউ ইউ একেলগে থাকিলেও কিউৱে হৈ থাকে উচ্চাৰণটো কিউৱে হৈ থাকে বা ক উচ্চাৰণ লয়
ক লয়। এতিয়া আমি চাওঁ ইয়াক আদিতেই হওক, আৰম্ভণিতেই হওক, শেষতেই হওক, মাজতেই হওক, এই দুইটা কিন্তু একেলগে থাকে আৰু একেলগে থাকিলে কি উচ্চাৰণেই ল'ব। ইউ মানে লগতে লাগিহে থাকে। এতিয়া আমি কুইন দেখিছে, কিউৰ লগত ইউ আছে, কুইন, কুৱেশ্যন, কোৱেল, কুইক, কুইজ, কোৱালিটি ইত্যাদি শব্দবিলাকত কিউৰ লগতে প্ৰতিপত্নীৰ নিচিনাকে ইউটো থাকে। আমি প্ৰতিপত্নী হিচাপেও আখ্যা দিব পাৰোঁ কিউ আৰু ইউ। তাৰপিছতে আপোনালোকে চাওক মাজত থকা কিছুমান শব্দ, ইকুৱেল দেখিছে, ৰিকুৱায়াৰ, ৰিকুৱেষ্ট, ৰিকুৱায়াৰমেণ্ট দেখিছে আপোনালোকে, এইবিলাকৰ মাজত আছে একুৱেণ্ট, একুৱেণ্ট, একুৱেণ্টেন্স, একুৱেণ্টেন্স, আপোনালোকে এইবিলাক দেখিছে, একুইজ, একুৱাৰ, একুইজিশ্যন, একুইজিটিভ, একুইট, এই শব্দবিলাক দেখিছে কিউ ইউ একেলগে আছে আৰু কিউ হিচাপে উচ্চাৰণ হৈছে। এইখিনি আপোনালোকে মনত ৰাখিব যে কেতিয়াও কিউ আৰু ইউ, কিউটো অকলে নবহে, ইউ লগতহে বহে। এইটো দেখিছে ইকুৱেটেল, আপোনালোকে ভালকৈ এবাৰ চাব, স্ক্ৰীনশ্বট এটা মাৰি থব। দেখিছে ইকুৱেলাং, ইকুৱালাং, ইকুৱালাং, ইকুৱালাং দেখিছে আপোনালোকে, এডেকুৱেট দেখিছে, বেংকুৱেট, কিউ হিচাপে আছে, একুৰিয়াম, একুৰিয়াম, এটিকুইট, এটিকুইট দেখিছে। এইবিলাক শব্দবিলাক আপোনালোকে ৰেলিংকুইজ, ৰেলিংকুইজ, ৰেলিংকুৱেৰী, ৰেলিংকুৱেৰী, ভেংকুইজ, ফিজিক, এইবিলাক ইউনিক, মস্কো, এইবিলাক দেখিছে আপুনি, গ্ৰটেক্স, গ্ৰটেক্স, চলিলকি, চলিলকি, এণ্টিকুৱাৰিয়ান, এণ্টিকুৱাৰিয়ান, এইবিলাক শব্দ আপোনালোকে দেখিছে নিশ্চয়। এতিয়া আমি আৰু অলপ ও আখৰটোলৈ যাওঁ। ও আখৰটো অলপ আমাৰ কনফিউজ হয়, পাজুল লাগি যায়, কেতিয়াবা অ আ এনেকুৱা ধৰণৰ আমি উচ্চাৰণবিলাক কৰোঁ, অউল, ওৱান এনেকুৱা, উ, ইউ এনেকুৱা হিচাপত। ও আখৰটো আদিতে থকা শব্দ একবচন বুজাবলৈ আমি এন লওঁ, আপোনালোকে নিশ্চয় জানে, সেইটো গ্ৰামাৰত আপোনালোকে পাইছেই। এইটো দেখিছে উচ্চাৰণটো, দেখিছে এ ওৱান, ওৱান, ওৱান বুলি আমি উচ্চাৰণ কৰোঁ, ও এ ওৱান ৰূপনোট, এন ওৱান আইট মেন, এনেধৰণে আমি ব্যৱহাৰ কৰোঁ। ও আৰু ই দুয়ো একেলগ হৈ দীৰ্ঘ ই, দীৰ্ঘ ই উচ্চাৰণ লয়। ও আখৰটো চাইলেণ্ট হৈ পৰে, ও আখৰটো এতিয়া চাইলেণ্ট হৈ পৰে, চাইলেণ্ট হৈ পৰে। পি আখৰ উচ্চাৰণ প, পি আৰু এইচ একেলগে থাকিলে ফ হয়। মনত ৰখা উচিত যে শব্দৰ আদিত পি আৰু এন একেলগে থাকিলে পি আখৰটো চাইলেণ্ট হয়। মনত ৰাখিব, পি এন একেলগে থাকিলে এন আখৰটো, পি আখৰটো কি হ'ব, চাইলেণ্ট হ'ব। মই ইয়াত তলত দেখুৱাই দিছোঁ আপোনালোকক উচ্চাৰণ। এতিয়া চাওক, পি এন একেলগে আছে, ইয়াত পিটো চাইলেণ্ট হৈ গৈছে, নিউমনিয়া, 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 ইয়াত নিউমনিয়া হোৱা নাই, নিউমনিয়া হৈছে, কাৰণ পি এন একেলগে আছে, এনটো পিটো চাইলেণ্ট হৈ গৈছে। ঠিক তেনেধৰণৰ আৰু কিছুমান আছে, পি আৰু এছ একেলগে থাকিলে পি আখৰটো চাইলেণ্ট হয়, যেনেকে দেখিছে আপোনালোকে এইটো চাইকলজি, চাইকলজি দেখিছে আপোনালোকে, পিটো একেবাৰে চাইলেণ্ট আছে, চাইকলজি, চাইক্ৰিয়াটি, চাইক্ৰিয়াটি, এইটো চাম, পিটো চাম, দেখিছে পিটো চাইলেণ্ট। এইটো চিউডো, 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 পিচিউডো নহয়, চিউডো, এনেকুৱা নিচিনা, চিউডোনমি, চিউডোনমি, কাৰিচিট, এই শব্দবিলাক আপোনালোকে দেখিছে। আৰু আমি আৰু অকণমান কৈ দিছোঁ, এইবিলাক শব্দ আপোনালোকে স্ক্ৰীনশ্বট এটা মাৰি অকণমান অধ্যয়ন কৰিব, আপোনালোকে গম পাব। মই বৰ দীঘলীয়া নকওঁ ভিডিঅ'টো, চমুকৈ আপোনালোকক ক'বলৈ আৰম্ভ কৰিছোঁ মই। এতিয়া কিছুমান শব্দ আপোনালোকে দেখিছে, ভাৱলৰ অনুসৰি আমি শব্দবিলাক উচ্চাৰণ, একদম প্ৰনাউন্সিয়েশ্যন কৰোঁতে আমি খুব ভাৱেলছখিনি আমি চাব লাগিব। সেইখিনি আপোনালোকে দেখিছে, সেইবিলাক কেনেধৰণে মই ইয়াত আনিছোঁ শব্দবিলাক আপোনালোকে চাই ল'ব। ও আখৰটো কেনেধৰণে ব্যৱহাৰ কৰিছোঁ, কি কৰিছোঁ, এইবিলাক এল আখৰ মই বিশেষ অলপ তললৈ লৈ গৈছোঁ, বহুত দীঘলকৈ আচলতে। এতিয়া মই অলপ এল আখৰৰ বিষয়ে কওঁ। এল আখৰটো যিহেতু বহুত ৱৰ্ডছ আছে, যিটো আমি এলটো চাইলেণ্ট থাকে, সেইটো আপোনালোকে জানে, ৱাক, মানে ৱল্ফ, কাফ, ক্লেম্প এনেকুৱা ধৰণৰ। গতিকে আমি আই আখৰটো উচ্চাৰণ কৰা নহয়, কিছুমান শব্দত চাই ল'ব। এইটো হাফ, হাফ, এইচ এ এল এফ, হাল্ফ নহয়, হাফ, কাল্ফ নহয়, কাফ, কাফ, হাফ। এইটো এলটো উচ্চাৰণ কাম, এইটো কাম, চি এল এম, কাম, দেখিছে আপোনালোকে। এইটো বেম বা বাম, দেখিছে, এইটো চাম, এইটো বাক, পাউক, দেখিছে আপোনালোকে। এইটো এলটো চুড, এইচ ইট চু ইউ এল ডি, চুড, উড, ফক, টক, কে আখৰটো শব্দ আদিতে থাকিলে ক উচ্চাৰণ হয়, আপোনালোকে জানে, ক।
এতিয়া চাব এইটো ক উচ্চাৰণ হয়, এইটো কাইট হৈছে, কিড হৈছে, এইটো ক দেখিছেনে ক হিচাপে হৈছে। কিন্তু কিছুমান শব্দ আকৌ কি হয় এন আখৰটোহে উচ্চাৰণ কৰা হয়। যেনেকে যদি কেটো যদি কে লগত যদি এন থাকে, কে লগত এন থাকে, কে পাছতে যদি এন থাকে, তেতিয়া আমি কেটো উচ্চাৰণ নকৰো। যেনেকে এইটো নাইফ দেখিছে আপোনালোকে, নাইফ, এইটো কেনাইফ নহয়, এইটো নাইফ। আমি কেনাইফ বুলিহে উচ্চাৰণ কৰিছিলো আগতে, ভুল কৰিছিলো, কিন্তু এতিয়া এইটো আমি শুদ্ধভাৱে উচ্চাৰণ কৰিব লাগিব, নাইফ। অভিধান থকা প্ৰায় তেনে বহুতো শব্দ আছে, আপোনালোকে মই অলপ অলপ দেখুৱাই দিছো। এতিয়া ন, এইটো কে এন অ ডাব্লিউ, কেন নহয়, ন, এইটো কিনি নহয়, নি, এইটো কেনল। এইটো আচলতে এনেকুৱা ধৰণৰ বহুতে উচ্চাৰণ আমি আগতে কৰিছিলো, ভুল কৰিছিলো। এতিয়া অভিধান চোৱাৰ পাছত আমি ভুলটো নকৰো, যিমান পাৰো শুদ্ধ কৰিবলৈ যত্ন কৰো। ন, নি, নলেজ, নাইট, আপোনালোকে দেখিছে শব্দবিলাক। আৰু এইটো নাইট, এইটো কেটো চাইলেণ্ট, এইটো নাইট, এইটো নাইট। আৰু এইটো নট, এইটো নট, কেটো সম্পূৰ্ণৰূপে চাইলেণ্ট, নট। এইটো নব, নক, নাকেল, এইটো নৰেল, দেখিছে, ন, আপোনালোকে দেখিছে, এইটো নটি। এনেকুৱা ধৰণৰ শব্দবিলাক আপোনালোকে চাই ল'ব। এতিয়া আৰু এটা আই, এতিয়া আইচলেণ্ড নে আইলেণ্ড, আইচলেণ্ড নে বা ইছলেণ্ড নে আইলেণ্ড, ইয়াত এটা আমাৰ বৰ মানে কনফিউজ এটা হৈ যায়। আমি কেতিয়াবা ইছলেণ্ড বা আইচলেণ্ড কৈ দিওঁ যে আইলেণ্ড, আইলেণ্ডটো এছটো কেনেকৈ চাইলেণ্ট হৈছে চাওকচোন। এতিয়া আই আখৰ উচ্চাৰণ আই বা ই হয়, গতিকে ইজ আখৰটো ইজ বুলি কওঁ, আমি কওঁ ইজটো ইজ বুলি কওঁ। কিন্তু অভিধান নোচোৱাকৈ এইটো যে আমি ইছলেণ্ড কম নে আইলেণ্ড কম, ইয়াত আমাৰ কনফিউজ হৈ যাব। কিন্তু এইটো যদি আমি ক'ব নোৱাৰো, আমাৰ হাঁহিয়াতৰ পাত্ৰ আমি হৈ যাম। গতিকে এইটো আপোনালোকে অভিধান চালে গম পাই যাব যে এইটো আইলেণ্ড কম নে ইছলেণ্ড কম, এইটো আইলেণ্ড বুলি ক'ব লাগিব। ঠিক এতিয়া আই বুলি উচ্চাৰণ হয় কেইটামান শব্দ মই কৈ দিছো। আই হিচাপে উচ্চাৰণ হয় আই, এইটো আইচ, আইকন, আইটেম, এইটো দেখিছে আই হিচাপে। এইটো আইজল, আইভৰি, আইডিয়া, আইচলেট, আইৰি, এনেকুৱা ধৰণৰ শব্দ। আইক, আইকচম, এইটো আইৰন, এইটো দেখিছে, এইটো এইটো আয়োডিন, এইটো কেপিটেল আছে, আয়োডিন, আয়ন, আইডল, আইডল, আইডেন্টিটি, চব আই হিচাপে কৰিছো। এইটো এতিয়া ই হিচাপে কিছুমান শব্দ আমি কৰো, আই থাকিলেও ই হিচাপে উচ্চাৰণ কৰো, প্ৰনাউন্স কৰো। ইছলাম, ইডিয়েট, ইডিল, আমি কৰো ইডিয়ম কৰো। সিনেক্ৰেৰী, দেখিছে আপোনালোকে। ইংক, এইটো ইংলেণ্ড, দেখিছে আপোনালোকে, ইংলেণ্ড। তাৰপিছতে ধৰি ললো এনেকুৱা এইচ চাইলেণ্ট কিছুমান থাকে, মিউট হৈ থাকে, এইচটো। এয়াৰলুম, এয়াৰ, দেখিছে, আৱাৰ, অনাৰেবল, অনাৰেৰী, এইটো এইচটো সম্পূৰ্ণ চাইলেণ্ট হৈ আছে। তাৰপিছতে এইটো হোটেল আৰু হিষ্ট্ৰী বুলি আমি উচ্চাৰণ কৰো। কেতিয়াবা এইটো বিদেশী বা যিহেতু ভাষা, যিহেতু শব্দ, গতিকে এইবিলাক কিছুমান মানে ফ্ৰণ্টিকেলি, কিছুমান মানে ইনফৰ্মেলি এইটো হোটেল বা হোটেল বুলিও কয় বহুতে, আমি এতিয়া হোটেল হিষ্ট্ৰী বুলিয়ে ক'ম। আৰ এইচ থাকিলে এইচ আখৰটো উচ্চাৰণ নহয়, আপোনালোকে মনত ৰাখিব। আৰ এইচ যদি থাকে, এইচ আখৰটো সম্পূৰ্ণ চাইলেণ্ট হৈ যাব। এইটো ৰেপছডি, এইচটো সম্পূৰ্ণ চাইলেণ্ট, ৰেপছডি, এইচটো চাইলেণ্ট, ৰেচাছ, এইচটো চাইলেণ্ট, ৰেচাছ। ঠিক তেনেকে এইটো দেখিছে ৰেটৰিক, আৰু ঠিক এইটো ৰেটৰিকেল, ৰিউম, ৰিউম, এইচটো চাইলেণ্ট, ৰিউমেনিজম, দেখিছে, ৰাইনচৰছ, এইচটো চাইলেণ্ট। ঠিক তেনেকে ৰডোডেনড্ৰন, দেখিছে আপোনালোকে, ৰাইম, এইচটো চাইলেণ্ট, RYM, ৰাইম। ঠিক ৰাইথম, এইটো দেখিছে আপোনালোকে। এতিয়া যি আখৰটো উচ্চাৰণ ক'ত বৰ্গীয় জ হয়, ক'ত গ হয়, আমি অকণমান চাই দিওঁ, আপোনালোকে মন দিব আৰু স্ক্ৰীনশ্বট এটা মাৰি থব। গ উচ্চাৰণ হয় কেইটামান শব্দ, গড, গেট, গো, গেট, গাৰ্ড, গাৰ্বেজ, গিফ্ট, গভৰ্ণমেণ্ট, গেম, গান, গ্ৰামাৰ, গ্ৰেট, গোল, এইবিলাক আমি যি হিচাপে গ হিচাপে উচ্চাৰণ কৰিছো।
গভাৰমেণ্ট, গেম, গড, গেট, গ হিচাপে যিটো যদি লেটাৰটো প্ৰথমতেই জি ৱৰ্ডটো লেটাৰটো থাকে তেতিয়া আমি এইখিনি আমি যিখিনি ৱৰ্ড এতিয়া মই পঢ়িলো এইখিনি ৱৰ্ড আমি গ হিচাপে উচ্চাৰণ কৰিম আৰু এনে কিছুমান আছে জ হিচাপে এইটোতো জি অ এল এইটো জি এ অ এল এইটো জেইল এইটো গ'ল আপোনালোকে দেখিছে এইটো এই ৱৰ্ডছটো হ'ব গ'ল আৰু এইটো হ'ব জেইল জি এ অ এল জেইল ঠিক তেনেকে জেষ্টাৰ তাৰপিছত জেম দেখিছে জেণ্টেল জেনেৰেল জাৰ্মান জেল জিঅ'গ্ৰাফি জৰ্জ এইবিলাক শব্দ জ হিচাপে লৈছো গ নহয় জ তাৰপিছত এনে কিছুমান আছে জি এন থাকিলে যি আখৰটো উচ্চাৰণ কৰা নহয় যেনেকে এইটো ন এই যিটো একেবাৰে প্ৰথম লেটাৰটো চাইলেণ্ট এন এ ডাব্লিউ ন হৈছে যিটো চাইলেণ্ট ন এইটো নাট এইটো ৰিজাইন যিটো একেবাৰে উঠাই দিছো আপোনালোকে একেবাৰে নাই বুলি ধৰি ল'ব ৰিজাইন চাইন SIGN চাইন যিটো একেবাৰে এই যিটো আপোনালোকে দেখিছে এইটো যিটো একেবাৰে সাইলেন্ট হৈ থাকিব সাইন এইটো ৰেইন এইটো ডিজাইন যিটো সাইলেন্ট কিন্তু এনে কিছুমানৰ শব্দ আছে য'ত আকৌ আমি যিটো ধৰিব লাগিব মাজতে থাকক প্ৰথমতে থাকক আমি যিটো ধৰিব লাগিব মই ইয়াত আপোনালোকক দেখুৱাই দিছো চাওক এইবিলাক মনত ৰাখিব কিন্তু এই কথাকেইটা মনত ৰখা উচিত এইটো ৰেজিগনেশ্যন গতিকে আপুনি মই যিটো উচ্চাৰণ কৰিছো ইয়াত নকৰিছিলো এইটো ৰিজাইন কৈছিলো RESIN যিটো সাইলেন্ট ৰাখিছিলো ৰিজাইন বুলি কৈছিলো সাইন বুলি কৈছিলো SIN সাইন যিটো সাইলেন্ট ৰাখিছিলো SIGN সাইন কিন্তু এইটো যিটো সাইলেন্ট ৰাখিব নোৱাৰিম এইকেইটা ৱৰ্ডত কিন্তু আমি ক'ব লাগিব সেইকাৰণে ৰেজিগনেশ্যন ঠিক তেনেকে ডেজিগনেশ্যন সিগনেচাৰ এইটো সাইনেচাৰ বুলি আমি ক'ব নোৱাৰো এইটো সাইনেচাৰ বুলি আমি ক'ব দেখিছে আপোনালোকে এইটো ৱৰ্ডছটো আমি এইটো সাইনেচাৰ বুলি ক'ব নোৱাৰো সিগনেচাৰ বুলি ক'ব লাগিব ঠিক তেনেধৰণৰ বহুতো ৱৰ্ডছ আছে যিবিলাক আপোনালোকে ৱৰ্ডছখিনি খুব চাব লাগিব আমি কেতিয়াবা এনেধৰণে পটকে কৈ দিব নোৱাৰো যে কোনটোত পাহৰি যাওঁ ঠিক আমি এইখিনি খুব মনত ৰাখিব লাগিব কোনটো ৱৰ্ডছ আমি কেনেধৰণে প্ৰনাউন্স কৰিছো তাৰপিছতে আহিছো জিএইচক আমি ঘ হিচাপে উচ্চাৰণ কৰো হয়নে ঘ হিচাপে কৰো এতিয়া আমি ইয়াত অভিধানত যদি আপুনি চাই গষ্ট হিচাপে পাব গষ্ট মানে এইচটো সাইলেন্ট হৈ থাকে GOST গষ্ট এতিয়া তেনেকে এতিয়া চাওক অলপমান কিছুমান শব্দৰ শেষত GH উচ্চাৰণ নহয় GHটো শেষত যদি থাকে তেতিয়া সেই GHটো মাজতো যদি থাকে তেতিয়া আমি তাৰ উচ্চাৰণই নকৰো এতিয়া হাই HI হাই এতিয়া HIGH হাই আপোনালোকে নিশ্চয় জানে HIGH হাই গতিকে HI টোৱে হাই বুজালেই গতিকে GHটো একেবাৰে সাইলেন্ট হৈ থাকিল হাই ঠাই ঠাই GHটো লগত আছে যদি এইটো সাইলেন্ট ঠাই কিন্তু আমি লিখিবলৈ হলে আমি THIGH লিখিব লাগিব ঠাই ৰাইট RIT ৰাইট RIGHT ৰাইট গতিকে GHটো সাইলেন্ট ফাইট FIT ফাইট FIGHT ফাইট গতিকে আমি ফাইট বুলি উচ্চাৰণ কৰিছো যিটো GH সাইলেন্ট আছে ব্ৰাইট BRIT ব্ৰাইট BRIGHT ব্ৰাইট মাইট নাইট এইটো দেখিছে আপোনালোকে দেখিছে ড্ৰাউট GHটো সাইলেন্ট DROUT ড্ৰাউট এইটো ব্ৰড ইত্যাদি এটা GH উচ্চাৰণ ফৰ দৰে হোৱা কেইটামান শব্দ মই কৈ দিছো এইটো এনাফ যদি শেষত GH থাকে এইটো ফৰ উচ্চাৰণ লৈছে আৰু এইটো GH আছে আপোনালোকে দেখিছে লেটাৰ কেইটা এই লেটাৰ কেইটা আপোনালোকে নিশ্চয় দেখিছে এই লেটাৰ কেইটাত এই লেটাৰটো দেখিছে আপোনালোকে লাষ্টত GH আছে আৰু এই লেটাৰটো আপোনালোকে দেখিছে এই লেটাৰটো লাষ্টত কি আছে GH আছে GH আছে কাৰণে ইয়াক আমি ফ হিচাপে ল'ম এনাফ লাভ ঠিক তেনেকৈ ড্ৰাফট F হিচাপে লৈছো GH টো F ড্ৰাফট ঠিক এনেধৰণে আমি লৈছো এতিয়া ই আখৰটো মই বেছি দীঘল নকওঁ আৰু অলপ আছিল মই এইখিনি পাছৰ আকৌ নেক্সট দ্বিতীয় পাৰ্টটোত মই আকৌ আলোচনা কৰিম বহুতো লেটাৰ্ছ আছে বহুতো ৱৰ্ডছ মই অভিধানৰ পৰা আনি থৈছো যিবিলাক আমি প্ৰনাউন্স কেনেকৈ স্পেলিং কেনেকৈ কৰিম কোন ক'ত সাইলেন্ট লেটাৰ কেনেকুৱা ভাৱেলছ ক'ত কি থাকিলে আমি কেনেকৈ ধৰণে প্লুৰেল কৰিলে বা আমি ING যদি লগাও কেনেকুৱা ধৰণৰ হ'ব IES EIS এনেকুৱা ধৰণৰ শব্দ কিছুমান মই আনিছো গতিকে আপোনালোকে নেক্সট ভিডিঅ'ত
ইয়াৰ বিষয়ে বিতংকৈ পাব গোটেই ইংলিছৰ ৱৰ্ডছখিনিৰ বিষয়ে মই যিমান পাৰোঁ আপোনালোকক দিবলৈ যত্ন কৰিম ইয়াৰ প্ৰনাউন্সিয়েশ্যন আমি কেনেধৰণে কৰিম চাইলেণ্ট লেটাৰ ক'ত ক'ত থাকিব কেনেধৰণে আমি চাইলেণ্ট লেটাৰ থাকিলে তাক সাউন্ড কৰিম ৱৰ্ডটোৰ তেনেধৰণৰ ভিডিঅ'বিলাক মই লৈ আহিম আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নিশ্চয় পুনৰ আপোনালোকে ভিডিঅ'বিলাক আশা কৰিছোঁ ভিডিঅ'বিলাকে আপোনালোকক উপকৃত কৰিব বুলি মই আশা ৰাখি আজি ভিডিঅ'টো